মই বিজেপি ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰী আছিলোঁ যদি আৰু আজি বিজেপিত জইন কৰিবলগীয়া হ'ল আমাৰ। অঁ, বিজেপিৰ পৰা BPF-ত আজি জইন কৰিবলগীয়া হ'ল। বিজেপিয়ে তাৰমানে আমাৰ সৰু সুৰা মানুহক কোনো গুৰুত্ব নিদিয়ে আৰু তেওঁলোকৰ মানে যিখিনি ডাঙৰ কাৰ্যকৰ্তা সিহঁতৰ লগতে বেছি মানে গুৰুত্ব দিয়ে আৰু সেইটো কাৰণে আমি আজি BPF-ত জইন কৰিবলগীয়া হ'ল। আমাৰ নিচিনা মানুহক অকণো গুৰুত্ব নিদিয়ে আৰু বিশেষতে প্ৰমোদ বড়ো চৰকাৰ যেতিয়া আমাৰ ইয়াতে আহিলে আমি ভাবিছিলোঁ বহুত পৰিৱৰ্তন হ'ব বুলি, কিন্তু সেইটো আমি যেনেকৈ ভাবিছিলোঁ আমি পোৱা নাই। কাৰণ তেখেতে আগতে আমাৰ কোকৰাঝাৰখন গ'ল্ড আছিল। ইয়াত মানুহে সোণ বুটলিবৰ কাৰণে আমাৰ বাহিৰৰ পৰা মানুহে ইয়াত আহিছিলে, কিন্তু এতিয়া প্ৰমোদ বড়ো চৰকাৰ অহাৰ পৰা মানে এইটো আমাৰ নাই। এতিয়া আকৌ আমিহে আমাৰ ইয়াৰ মানুহ বাহিৰত যাব লগা হৈ গ'লগৈ আৰু এইটোৱে কথা। আৰু আমাৰ ধৰি লওক আমি বিজেপিৰ ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰী আমি আছিলোঁ, এতিয়া চম্পক তেওঁ এজন EM হয়। তেখেতে আমাৰ কি কৰিলে, আমি ডিষ্ট্ৰিক্টৰ এজন ছেক্ৰেটাৰী আছিলোঁ, আমি গ্ৰুপ হিচাপে আমি বহুত কৰ্মকৰ্তা কৰি আছিলোঁ। এতিয়া আমাৰ ঘৰত 12টা মাহত 13টা মিটিঙে দি থাকে, এদিনো ৰেষ্ট নাই। কিন্তু আমি কৰ্মকৰ্তাবিলাকে কি খাইছোঁ, কি নাই খোৱা, কি চলিছোঁ, কি নাই চলা, তেওঁলোকে কেনেকৈ আহিব, কেনেকৈ কৰিব, মোৰ ঘৰত প্ৰব্লেম কি, এইবিলাক একো নাই। তেতিয়া আমি এতিয়া পাৰ্টিত থাকি যদি এটা আমি কাম বন কৰিবৰ কাৰণেও আমাক সুবিধা নিদিয়ে। তেখেতক আমি 2খন এপ্লিকেশ্যন দিছিলোঁ। সেইটো আমাৰ ৰাজকুমাৰ বৰ্মা ছাৰ যেতিয়া প্ৰেছিডেণ্ট আছিলে তেখেতৰে ছিগনেচাৰ আছিল, আমি কৰিছিলোঁ। কিন্তু কৰোঁতে তেখেতক আমি এপ্লিকেশ্যনটো দিয়াৰ লগে লগে আমাক আমি যে ডিষ্ট্ৰিক্টৰ এজন মহিলাৰ আমি ছেক্ৰেটাৰী আছিলোঁ, কোনো ধৰণৰ আমাক মানে ৰেছপন্স নিদিলে আৰু তেখেতে খালি লাষ্টত এদিন গৈ আমাক এপ্লিকেশ্যনটো হাতৰ পৰা লৈ গৈ আজিলৈকে মানুহজনে গুৰুত্বই নিদিয়ে। তেওঁ ডাইনে বায়ে কাষে পাশে যিবিলাক আমি কৰ্মকৰ্তা থাকোঁ তেওঁক চকু দি নাচায়, একদম বেয়া পায়। তাৰমানে একেবাৰে নাচায়, তাৰ আইডিঅ'লজিটোৱে বহুত বেলেগ ধৰণৰ। ইয়াৰ কাৰণে আজি আমি মানে বিজেপি ত্যাগ কৰি আজি আমি BPF-ত আহিলোঁ। আৰু মানে তেখেতে আমিতো কৈছোঁৱেই যে বিজেপি আজি প্ৰমোদ CM ছাৰে তেখেতেতো বিজেপিৰ কথা মতে ইয়াত BTC-খন চলাই আছে না। আমি বহুত অসুবিধা পালোঁ বুলিতো ক'লোৱেই আপোনালোকক, বহুত কথাৰ কাৰণে। সেইকাৰণে আমি আজি BPF-ত জইন কৰিবলগীয়া হ'ল। আৰু যোৱাকালিলৈকেতো আপোনালোকে মিটিঙতে আছিল। হয়, অশোক সিংহালৰ মিটিঙত আপোনালোকে প্ৰচাৰ চলাইছিলে। হয়, চলাইছিলোঁ, কিন্তু তেতিয়ালৈকে আমি মানে ভাবা নাছিলোঁ যে আমি BPF-ত পটককৈ অহাৰ কথা। কিন্তু কালিৰ ভিতৰত আমি আৰু বহুত মানে অলপ বেয়া পালোঁ। আৰু আমি কাৰণ অশোক সিংহালৈও তেওঁলোকতে আহিলে আমাৰ যদি কিবা প্ৰব্লেম থাকে, আমাৰ এই প্ৰব্লেমটো আমি বহুত জনালোঁ। কিবা কিবি আমাৰো প্ৰব্লেম আছে, আমি বহুত জনাইছিলোঁ, কিন্তু আমাক গুৰুত্ব নিদিলে এইবিলাক কথা। কাৰণ কাৰ্যকৰ্তা হিচাপে আমি ভাবিছিলোঁ, যি চৰকাৰত আছিলোঁ হয়তো আমাক কিবা এটা গুৰুত্ব দিব ভাবিছিলোঁ, কিন্তু কাৰ্যকৰ্তা হিচাপে গুৰুত্ব নিদিলে। ঠিক আছে।